हेलो दोस्तों, वेलकम बैक टू माय चैनल जल्दी ब्लॉग। আজি আমি আহিছো হৰবুগৰ শ্বহীদ কমীয় হৰপতি পাৰ্কত। তো আপোনালোকে চাওক, ভিডিঅ' আৰম্ভ কৰোঁ। পাৰ্কৰ এখন ব্ৰিজ আৰু এই চাইডে চাইডে পুখুৰী আছে। ভিউ চাওক না আপোনালোকে। আপোনালোকে ভিউ চাই থাকক। এয়া ডাইনাছৰ দেখিছে আপোনালোকে। এয়া চাওক আপোনালোকে, আজি ঈদৰ কাৰণে বহুত মানুহ হৈছে আৰু খেলিবৰ কাৰণে চাওকচোন ঝুলনা আদি আছে। এয়া ডাইনাছৰটো ওচৰৰ পৰা চাওক আপোনালোকে। ওচৰৰ পৰা চাওকচোন আপোনালোকে আৰু আপোনালোকে ভিউ চাওক না। চাওকচোন গছবোৰ ভাল লাগি আছে বহুত। আজি ঈদৰ কাৰণে বহুত মানুহ হৈছে, আপোনালোকে চাওক। এয়া ডাইনাছৰ। এয়া আপোনালোকে পুখুৰীত চাওকচোন, ভিউ কি মজা হৈ আছে। আৰু এয়া গছ চাওকচোন, ইমান ধুনীয়া। চাওকচোন কি মজা কৰি খেলি আছে সৰু সৰু ল'ৰা ছোৱালীয়ে। সেয়া ট্ৰেইন, আপোনালোকে চাওকচোন, সেয়া ট্ৰেইন আছে। Alfi, ya. ইয়াতে খাৱাৰো ব্যৱস্থা আছে। অন্নপ্ৰসন, জন্মদিন, বিবাহ বাৰ্ষিক কিবা যদি পাৰ্টি চাৰ্টি কৰিব লাগে, এয়া নাম্বাৰত যোগাযোগ কৰিলে হৈ যাব। ইয়াতে আপুনি ঝুলনি খাব পাৰে। সেইখন ট্ৰেইন আৰু সেইখন ঝুলনা আৰু সেইখন চাওক আপোনালোকে। ইয়াতে যদি কোনো অহা নাই, আহিব পাৰে, বহুত ভাল লাগে। তো ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব।